हेलो एवरीवन, आज আহিছিলোঁ আমি টিলিঙা মন্দিৰলৈ আৰু আহি আছোঁ ট্ৰেইনৰ পৰা নামি পালি বৰডুবি ষ্টেচনৰ পৰা আৰু খোজেৰে আহি আছোঁ। বেছি দূৰ নাই আৰু পামগৈ আৰু অলপ দূৰ আছে আৰু এয়া পাই গ'লোহি মন্দিৰৰ বাবে আৰু লৈ লৈ এতিয়া আমি গৈ আছোঁ। মায়ে মই এতিয়া মন্দিৰৰ অভিমুখে আৰু গৈ আছোঁ। অকণমান দূৰ আছে পামগৈ আৰু আজি মানুহ দেখিছেনে? এয়া মানুহ ইফালেও মানুহ দেখিছেনে? টিলিঙা মন্দিৰত মানুহ ভিৰ আজি, যিহেতু আজি সোমবাৰ আৰু বলবমৰ আজি শাওণ মাহো চলি আছে, সেইকাৰণে মানুহৰ ভিৰটো বেছি অলপ আজি। আৰু এয়া গৈ আছোঁ মন্দিৰত। গেটখন দেখিছোঁ, সেইখন আৰু সেইফালেদি আমি সোমাই যাব লাগিব আৰু যেনেকৈনো সোমাম তাকে ভাবি আছোঁ। গেটৰ মুখতো ভিৰ লাগি আছে আৰু এয়া মন্দিৰৰ বেক চাইডটো হয় আৰু এয়া মানুহ দেখিছেনে? গেটৰ মুখৰ পৰা ভিৰ লাগি আছে। ইমান আশাৰে আহিছোঁ চাকিগছ দিম বুলি বহুত দূৰৰ পৰা মনৰ আশা লৈ কিনে, সেইকাৰণে ভাবিছোঁ সোমাবইতো লাগিব আৰু সেয়ে সোমাই যাব লাগিব। আৰু টিলিঙাসমূহ দেখিছেনে? ইমান ধুনীয়াকৈ ইয়াত লগাই থৈছে, ওলমাই থৈছে। সৰুৰ পৰা ডাঙৰলৈকে আছে। ইয়াত দামবোৰ বেলেগ বেলেগ, সৰুৰ পৰা ডাঙৰলৈকে দাম বেলেগ বেলেগ হয় আৰু ভাল লাগে এনেকৈ টিলিঙাসমূহ। আৰু এয়া মন্দিৰৰ ভিতৰত আমি সোমাই গ'লোঁ। এয়া মন্দিৰৰ ভিতৰত পৰিৱেশ মানে মানুহৰ ভাগে নাই যাবলৈ, মানে ইফালেও মানুহ সিফালেও মানুহ। আমি মানে ভাবি আছোঁ কেনেকৈ সোমাই যাম, মানে তাকে চিন্তা কৰি এনেকৈ পালোঁগৈ আৰু এডোখৰ জেগাৰ আমি চাইডেদি। আৰু এয়া মন্দিৰৰ চাইডতে লগাইছোঁ আমি ধূপ চাকি। আৰু যিহেতু মন্দিৰ বুলি ক'বলৈ গ'লে গোটেই এৰিয়াটোৱে মন্দিৰৰ হয়, য'ত ত'ত চাকি জ্বলালেই হয় আৰু সেইকাৰণে আমি এনেকৈ চাইডেদি আহি পিনি এডোখৰ জেগাতে এনেকৈ জ্বলাবলৈ পালোঁ। ফাকে ফুকে আহি পানি আৰু জ্বলাবলৈ লৈছোঁ চাকি বন্তি, মায়ে মই একেলগতে। চাই থাকক ভিডিঅ'টো। অকণমানকৈ দেখুৱালোঁ আৰু যেনিয়ে ভিডিঅ' কৰি থৈছিলে এয়া বেটাই টিলিঙা মন্দিৰ ভিডিঅ' দেখুৱালোঁ আমি। আৰু চাকি ধূপসমূহ ইমান ধুনীয়াকৈ সকলোৱে লগাই থৈছে, দেখিবলৈ ভাল লাগে। আৰু টিলিঙা মন্দিৰলৈ আহিলে মানে মনটো বহুতে পবিত্ৰ লাগে। এইটো কথা আৰু এটা বিশ্বাস আছে ইয়াত আহিব পৰা, যিহেতু ইয়ালৈ আহিলে মনৰ আশা পূৰ্ণ হয় বুলি কয় আৰু পূৰ্ণ হ'লে মানুহবোৰ আশাৰে টিলিঙা মানুহে মনৰ আশা পূৰ্ণ কৰিব বাবে বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহিছে এতিয়া। আৰু এয়া মোৰ মনৰ আশা বহুত বান্ধি দিছোঁ আৰু পূৰ্ণ হ'ব সেয়া। মোৰ জ্বলাই হ'ল, মোৰ মায়ে জ্বলাই আছে। মায়ে জ্বলাই আছে, মোৰ জ্বলাই হ'ল, মোৰ উঠি গ'ল। আৰু এয়া মানুহৰ পৰিৱেশটো চাব, কিমান মানুহ ইয়াত চাকি ধূপ জ্বলোৱা কৰা কৰি হৈ আছে। আৰু মই লগোৱা চাকি বন্তি গছবোৰ বেছি নাই, মাৰ কিনাৰতে আছে। এয়া চাকি গছ লগাইছোঁ আৰু এয়া সকলোৱে জ্বলাই আছে। ধূপখিনি জ্বলি গৈছে যিহেতু বহুত ধূপ হৈ গ'ল ইয়াত। আৰু এয়া চাৰিওফালে পৰিৱেশটো চাব এবাৰ। গোটেই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো ইয়াত আছে। সকলোফালে মানুহ কেৱল মানুহ। আৰু এয়া সূতা বান্ধিছোঁ এতিয়া সূতাতে, তেনেকৈ অকণমান ভিৰৰ মাজতে এনেকৈ সূতা অকণমান বান্ধিছোঁ। আৰু টিলিঙাও বান্ধিছিলোঁ, টিলিঙা বন্ধা ভিডিঅ' কৰিবলৈ নহ'ল, মানে টিলিঙা য'ত বান্ধিছিলোঁ বহুতেই ভিৰ, মানে কেমেৰা মোবাইল ইমানেই ভিৰ আছিলে, সেইবাবে টিলিঙা বন্ধা ভিডিঅ' নকৰিলোঁ আৰু।
আৰু এয়া আহি পিনি বৰদুবি ষ্টেচনত আমি ৰৈ আছোঁ আৰু মানুহ দেখিছেনে কিমান মানুহ আজি আৰু পুৰা মায়ে খাবলৈ আহিছে কাঁচা চানা আৰু বহুত মানুহ দেখিছেনে কেনেকেনো যাম ট্ৰেইনখনত মানে আৰু ইফালৰ পৰা সেইফালে অকল ট্ৰেইনৰ কাৰণে মানুহ ৰৈ আছে আৰু দেখিছেনে গোটেই ট্ৰেইনখন ভৰ্তি হ'ব যেন লাগিছে আৰু এয়াই আছিলে ভিডিঅ' অকণমান।